মই গড়েশ্বৰৰ স্থানীয় ব্যক্তি, গতিকে মোৰ ইয়াত জন্ম শৈশৱটো ইয়াতে পাৰ কৰিছোঁ। মোৰ ডেকা বয়সটো ইয়াতে পাৰ কৰিছোঁ। হয়তো মই পেশাগত হিচাপে গুৱাহাটীত থাকোঁ, এতিয়াও গড়েশ্বৰ সমাজখনত মই জড়িত। গতিকে মই এজন গড়েশ্বৰৰ স্থানীয় ব্যক্তি হিচাপে মই এজন ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থী আৰু সেই হিচাপে মই আবেদনো জনাইছোঁ আমাৰ ৰাজ্যিক সভাপতিক। আৰু ইতিমধ্যে যি তেওঁলোকে এটা পেনেল বনাইছে, পেনেলতো মোৰ নাম থকাটো বা নাম আছে বুলি মই বিশেষভাৱে গম পাইছোঁ। আৰু মই কিন্তু ৰাইজে বিচাৰিছে আৰু মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীয়ে মোক উপযুক্ত ব্যক্তি বুলি গড়েশ্বৰত ভাৰতীয় জনতা পাৰ্টীৰ পৰা যি আমাৰ 44 নং নতুনকৈ গঠিত হোৱা গড়েশ্বৰ বিধানসভা সমষ্টি, আৰু সেই সমষ্টিত মোক ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিহ্নত মোক ইয়াত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিব বুলি মই আশা কৰোঁ। শেহতীয়াভাৱে আৰু এটা প্ৰচাৰ চলাইছিলে যে মানে লোকেল সমষ্টিত লোকেলে প্ৰাৰ্থিত্ব কৰাটো আৰু আন লোকেলে প্ৰাৰ্থিত্ব কৰাটো এনেকুৱা কিবা না, কথাটো এনেকুৱা, এতিয়া আমাৰ যিখন জনপ্ৰতিনিধি আইন 1951 বুলি এখন আছে, 1951, তাত কথাটো কৈছে যে আপোনাৰ যিসকলে লোকসভা বা বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰে তেওঁলোকে সেই ৰাজ্যৰ হ'ব লাগে, আৰু যিসকলে ৰাজ্যসভালৈ যায় তেওঁ যিকোনো এখন ষ্টেটৰ হ'লেও হ'ব পাৰিব বুলি কৈছে। এতিয়া যিহেতু আমাৰ যি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল 2003 চনৰ 10 ফেব্ৰুৱাৰীত যি BLTৰ লগত ভাৰত চৰকাৰ চুক্তি হ'ল অসম চৰকাৰৰ মধ্যস্থতাত, গতিকে তেতিয়াৰ পৰা আজিৰ যিখন BTC সেইখন আমাৰ যি কাৰ্বি আংলং বা এনচিলছ যি আমি মানে 6 ডিলত পৰে আৰু BTCও 6 ডিলৰ অন্তৰ্ভুক্ত হ'ল। আৰু সেইকাৰণে অসমৰ যি 3খন ডিষ্ট্ৰিক্ট কাউন্সিল আছে তাৰে 3 নম্বৰৰ ডিষ্ট্ৰিক্ট কাউন্সিল হ'ল আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল হোৱাৰ লগে লগে ইয়াৰ যিখিনি পৰিষদীয় সমষ্টিৰ বাহিৰৰ যিখিনি এছেম্বলিৰ সমষ্টি, বিধানসভাৰ সমষ্টি, সেইখিনিত মানে বাহিৰৰ মানুহে আইনগতভাৱে খেলিব নোৱাৰে। কিন্তু যিহেতু এই সমষ্টিটো ৰঙিয়া সমষ্টিয়ে কওক বা তামোলপুৰ সমষ্টিয়ে কওক, এইটো 1976ত গঠন কৰা হৈছিল, অৰ্থাৎ 1973 ডিলিমিটেশ্যন কমিশ্যন হৈছিল, আৰু ডিলিমিটেশ্যন কমিশ্যনৰ পিছত 1976ত ৰঙিয়া আৰু তামোলপুৰ সমষ্টি হিচাপে চিহ্নিত হৈ এটা বিধানসভা সমষ্টি হৈছিল। মই এই তামোলপুৰ আৰু ৰঙিয়াৰ কথাটো কিয় কৈছোঁ, আজি গড়েশ্বৰ সমষ্টিটো গঠিত হৈছে অধিকাংশ তামোলপুৰ আৰু আমাৰ ৰঙিয়াৰ পৰা, কিন্তু কমলপুৰৰ 3খন গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছে। গতিকে এই 3খন গাঁৱৰ বাহিৰে গোটেই বাকীবোৰ যি আমাৰ 232টা মানে বুথ আছে, সেই বুথ কিন্তু গোটেই তামোলপুৰ বাৰু ৰঙিয়াৰ পৰা হয়। গতিকে যিহেতু 1976ত এইবোৰ সমষ্টি হৈছিল, BTC হৈছে 2003ত, আকৌ BTCখন নটিফাই হৈছে গেজেটত BTC হিচাপে বা 4খন ডিষ্ট্ৰিক্ট কৰি, মোৰ যদি ডেটটো ভুল হ'বও পাৰে, তথাপি 7/9/2003 হ'ব লাগে, অৰ্থাৎ 7 ছেপ্টেম্বৰ 2003 এই 4খন জিলা নটিফাই হৈছে, আৰু এই যি 6 ডিলৰ সীমাটো নিৰ্ধাৰণ কৰা হৈছে। গতিকে আমি যে 10 ফেব্ৰুৱাৰীও নধৰে 2003, তথাপি আমি 7 ছেপ্টেম্বৰ 2003ৰ পৰা BTCৰ যিটো পৰিসীমা সেইটো 6 ডিলত সোমাল। যিহেতু এইয়া সৌসিদিনা আমাৰ ইয়াত ডিলিমিটেশ্যন হৈ গ'ল, অৰ্থাৎ 2025ত ডিলিমিটেশ্যন হ'ল, 24ত হৈ পেলাই আমাৰ কি হ'ল, গড়েশ্বৰ এটা সুকীয়া সমষ্টি হ'ল। গতিকে সুকীয়া সমষ্টি হোৱাৰ লগে লগে যিহেতু আজি BTCৰ গাঁও ৰঙিয়া সমষ্টিত নাই বা কমলপুৰত নাই, আৰু ৰঙিয়া সমষ্টিৰ যিখিনি গাঁও BTC এৰিয়াত পৰে সেইটো গড়েশ্বৰ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে, বা কমলপুৰৰ যি 3খন গাঁও গড়েশ্বৰ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে, বা তামোলপুৰতো কথাটো কি, তামোলপুৰ গোটেই এৰিয়াটোৱে BTCত পৰে। গতিকে আজিৰ ডেটত যদি মই যিখন কৈছোঁ যে জনপ্ৰতিনিধি আইন 1951ৰ যি 5 নম্বৰ ধাৰা আছে, তাত কৈছে যে BTC কাউণ্ট 6 ডিল এৰিয়াত বিধানসভাত যদি কোনোবাই ইলেকশ্যন খেলে তেওঁ সেই সমষ্টিটোৰ বাসিন্দা হ'ব লাগিব বা সেই কাউন্সিল এৰিয়াৰ বাসিন্দা হ'ব লাগে। গতিকে ইয়াত মোৰ এইটো ব্যক্তিগত আহ্বান, মই ৰাজনৈতিকভাৱে যদিও সক্ৰিয় ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ,
কিন্তু মই সকলো ৰাজনৈতিক দলকেই আহ্বান জনাইছোঁ, অন্যান্য ৰাজনৈতিক দলকো অধিবক্তা হিচাপে আহ্বান জনাইছোঁ যে এইটো দৃষ্টিকটু হয়। আজি কোনোবাই ধৰক BTCৰ বাহিৰৰ মানুহক ইয়াত বাসিন্দা নহয়, ইয়াত ভোট নাই, বেলেগ মানুহ এজনক দিলে, কালি কোনোবাই ধৰক কমপ্লেইন দিলে, অবজেকশ্যন দিলে, তেওঁৰ নমিনেশ্যনটো নাকচ হ'ব। গতিকে সেই প্ৰক্ৰিয়াটোত যোৱাতকৈ পলিটিকেল যিটো পাৰ্টি দলক ৰাজনৈতিক দলক মই আহ্বান জনাইছোঁ যে সেই পৰিচালনাৰ দলত তেওঁলোকে যদি যাক দিয়ে মোৰ ক'ব লগা একো নাই, কিন্তু BTCৰ যি 15টা সমষ্টি, যি ছটা জনজাতিৰ বাবে সংৰক্ষিত, যি 9টা অসংৰক্ষিত সমষ্টি আছে, এই অসংৰক্ষিত সমষ্টিত মই শুনিছোঁ কেতিয়াবা যে কোনোবা দলে বোলে অমুকক দিব, এইটো শুনা কথা, সত্যতা নাই। কোনোবাই কয় মই তাত দেখিছোঁ দুই এজনৰ নাম আমাৰ BTCৰ বাহিৰৰ বাসিন্দাৰ নামো প্ৰিণ্ট মিডিয়াত বা আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াত ওলাই আছে। গতিকে সেইটো যাতে কোনো দলে নমিনেশ্যন দিব যায়, তেওঁৰ বাসিন্দাৰ কাৰণে যে নমিনেশ্যন কেঞ্চেল নহয়, সেইটো এটা মই এডভকেট হিচাপে এইটো ৰাইজৰ নটিচত আনিছোঁ বা ৰাইজৰ মই জনাইছোঁ, আৰু সেইটো পলিটিকেল পাৰ্টিসকলে ডিচিশ্যন ল'ব, মোৰ ক'ব লগা নাই, জাষ্ট মই আইনটো অনুগ্ৰহ দিছোঁ। গতিকে সেইকাৰণে মই এতিয়াও আকৌ আজি আহ্বান জনাওঁ যেনে কোনো ধৰণৰ ব্যক্তি যিসকলে BTCৰ বাসিন্দা নহয়, সেনেকুৱা ধৰক টিকেট দিলে নমিনেশ্যন কেঞ্চেল হোৱাৰ পুৰা সম্ভাৱনা আছে যদিহে কোনোবাই অবজেকশ্যন দিয়ে। আৰু আজি BTC এৰিয়াৰ যিটো সাংবিধানিক সুৰক্ষা কৱচ দিয়া হৈছে আৰু যিটো 6 শিডিউলৰ সাংবিধানিক যিটো সুৰক্ষা কৱচ, সেইটো ভংগ কৰাৰ নিচিনা হ'ব, আৰু তেতিয়া BTC বাসীৰ যি এটা ৰক্ষা কৱচ সেইটোত আঘাত কৰা হ'ব বুলি মই ভাবোঁ।